নমস্কাৰ বন্ধুসকল, আমাৰ যেতিয়াই কিবা বিপদ আহে তেতিয়াই আমি প্ৰথমে ভগৱানক স্মৰণ কৰি তেওঁৰ ওচৰলৈ দৌৰি যাওঁ আৰু তেওঁৰ পৰা সহায় বিচাৰোঁ। পাৰ্থক্য মাথো এইটোৱেই যে কিছুমান মানুহে ঘৰতে ভগৱানক স্মৰণ কৰে, কিছুমান মানুহে নামঘৰলৈ বা মন্দিৰলৈ যায়। নামঘৰলৈ বা মন্দিৰলৈ যোৱাটোৱেই কেৱল শান্তিৰ অনুভৱ কৰাই নহয়, ঈশ্বৰৰ ওচৰত থকাৰ অনুভৱ হয়। হিন্দু ধৰ্মত নামঘৰলৈ নহ'লে মন্দিৰলৈ যোৱাটো অতি শুভ আৰু উপকাৰী বুলি গণ্য কৰা হয়। এই বিষয়ে জ্যোতিষীসকলৰ পৰা দৈনিক মন্দিৰ পৰিদৰ্শনৰ কিছুমান অতি আকৰ্ষণীয় উপকাৰৰ বিষয়ে বিতংভাৱে জানো আহক। 1 নম্বৰ, ব্ৰহ্ম মুহূৰ্তত সাৰ পাই মন্দিৰ পৰিদৰ্শন কৰিলে ব্ৰহ্ম জ্ঞান লাভ কৰা হয়। মগজুত জ্ঞানৰ যোগাযোগ আৰু সম্প্ৰসাৰিত হয়। 2. উদীয়মান সূৰ্যৰ সময়ত মন্দিৰলৈ গৈ সূৰ্যৰ ৰঙা পোহৰ আপোনাৰ শৰীৰত পৰে, যাৰ ফলত শৰীৰত শক্তি আৰু উজ্জ্বলতা বিকশিত হয়। 3. নিয়মিতভাৱে মন্দিৰ ভ্ৰমণ কৰিলে মনলৈ শান্তি আহে আৰু যিকোনো ধৰণৰ ভয় দূৰ হয়। 4. নিয়মিতভাৱে মন্দিৰলৈ যোৱাৰ ফলত চিন্তা চৰ্চা ইতিবাচক হৈ পৰে আৰু নেতিবাচকতা দূৰ হয়। 5. নিয়মিতভাৱে মন্দিৰলৈ গ'লে মানসিক বিকাশ ঘটে আৰু বুদ্ধি শক্তিশালী কৰে। 6. নিয়মিতভাৱে মন্দিৰলৈ যোৱাৰ ফলত এজন ব্যক্তিৰ ভিতৰত সামৰ্থ্য বাঢ়ি যায় আৰু তেওঁ নিৰ্ভয়ে সংকটৰ সন্মুখীন হয়। 7. নিয়মিত মন্দিৰ ভ্ৰমণ কৰিলে ঈশ্বৰৰ ওচৰলৈ অহাত সহায় হয় আৰু মানুহৰ মন আধ্যাত্মিকতাৰ প্ৰতি ৰাখে। 8. নিয়মীয়াকৈ মন্দিৰলৈ গৈ যেতিয়া আমি আধ্যাত্মিকতাৰ দিশে আগবাঢ়োঁ তেতিয়া আমি চাহাৰাৰ ওপৰত খোজ কাঢ়ি যাওঁ আৰু অন্যায় কামৰ পৰা আঁতৰি থাকোঁ। 9. নিয়মিতভাৱে মন্দিৰলৈ যোৱাটোৱে সংকল্প শক্তি বৃদ্ধি কৰাৰ লগতে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও বৃদ্ধি কৰে। 10. নিয়মিতভাৱে মন্দিৰলৈ গ'লে মনটো ভাগৱত ভজনত নিয়োজিত হৈ থাকে, যিয়ে হৃদয়ত সুখ কঢ়িয়াই আনে। 11. নিয়মিতভাৱে মন্দিৰলৈ গৈ আমি 7 কৰ্ম, সদাচৰণ আৰু সাত্বিকৰ নিয়ম পালন কৰোঁ। গতিকে বন্ধুসকল, আমি সদায় নামঘৰলৈ বা মন্দিৰলৈ যাব লাগে। যদি আমি নামঘৰলৈ মন্দিৰলৈ সদায় যাব পাৰোঁ তেতিয়াহ'লে এনেধৰণৰ উপকাৰবিলাক আমাৰ জীৱনত লাভ কৰিবলৈ সক্ষম হ'ম। আমি যে অকল বিপদৰ সময়ত নামঘৰলৈ বা মন্দিৰলৈ যাব লাগে সেইটোৱে কথা নহয়। আমি প্ৰতি মুহূৰ্ততে সকলো সময়তে মন্দিৰলৈ বা নামঘৰলৈ যোৱাটো উচিত। গতিকে বন্ধুসকল, আপোনালোকক এটাই অনুৰোধ জনাম, আপোনালোকে যাতে বিপদৰ সময়তে নহয় সকলো সময়তে মন্দিৰলৈ যাওক, তেতিয়াহে আপোনালোকে ভগৱানৰ কৃপা পাবলৈ সক্ষম হ'ব। গতিকে বন্ধুসকল, আজি যদি ভিডিঅ'টোৰ কথাখিনি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই দিয়া ভিডিঅ'বিলাক আগলৈ পাই থাকে।